SSC GD কাৰণে যদি আপোনালোকে এইবাৰ এপ্লাই কৰিছিলে আৰু আপোনাৰ মোবাইলত যদি এই মেছেজটো আহিছে তেতিয়া আপুনি কি কৰিব লাগিব ইয়াৰ বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আপোনালোক যোনসকলে SSC GDৰ কাৰণে এইবাৰ আবেদন কৰিছিলে তেওঁলোকক এই মেছেজটো আপোনালোকে প্ৰায় দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকৰ এই মেছেজটো অহাৰ লগে লগে আপোনালোকে কি কৰিব, আপোনালোকে SSC GDৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত আহি আপোনাৰ যোনটো ইউজাৰ নেম, যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপৰ্ট দিছিলে পাছপৰ্টটো দি কেপচাটো দি লগ ইন কৰিব আৰু লগ ইন কৰি আপুনি আপোনাৰ যোনটো এপ্লিকেশ্যন ষ্টেটাছ বুলি এটা অপশ্যন আছে SSC GDত আপোনালোকে তাত যাব আৰু তাত যোৱাৰ পিছত আপোনালোকৰ মেছেজটো অহাৰ পিছত যদি আপোনালোকৰ তাত ফটো আৰু ছিগনেচাৰ ৰিআপলোড কৰা অপশ্যনটো আহিছে, যিহেতু আপোনালোকৰ 5 তাৰিখৰ পৰা 7 নৱেম্বৰলৈকে দিব, 5 নৱেম্বৰৰ পৰা, তো 5 নৱেম্বৰৰ পৰা 7 নৱেম্বৰৰ ভিতৰত আপোনালোকে ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব লাগিব। তো আপোনালোকৰ মেছেজটো কেনেদৰে আহিছে মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। যদি আপোনালোকে আহিছে এবাৰ চেক কৰি চাব, যদি চেক কৰি নাচায় পিছত হয়তো আপোনালোকৰ এডমিট কাৰ্ডসমূহ নাহিবও পাৰে। বন্ধু বান্ধৱীসকল মেছেজটো আহিছে এনেদৰে, ডিয়াৰ কেণ্ডিডেট ইউৰ এপ্লিকেশ্যন ফৰ হেজ নট বিন ordered found ordered due to invalid photo. So you can correct your application, then withdraw for application form correction is open by the commission from 5 নৱেম্বৰ 1 বজাৰ পৰা আপোনালোকে 7 নৱেম্বৰ 11 বজালৈকে পাৰিব। তো যদি আপোনালোকে ইয়াত লিখি দিছে কাৰেকশ্যন নকৰে তেতিয়া আপোনাৰ যোনখন SSC GD এপ্লিকেশ্যন ফৰ্ম হয় সেইখন আপোনালোকৰ কেঞ্চেল হ'ব পাৰে। তো কেঞ্চেল হৈ গ'লে আপোনালোকৰ SSC GDৰ যোনটো এক্সাম হয় আপোনালোকৰ সেই এক্সাম দিবলৈ এডমিট কাৰ্ডটো নাহিব আৰু এডমিট কাৰ্ড নাহিলে আপোনালোকৰ SSC GDৰ যোনটো অনলাইন কৰিছিলে সেইটো আপোনালোকৰ কাম নহ'ব। তো বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকৰ ফটোখন ইনভেল আহিছে বুলি কৈছে। যদি আপোনালোকৰ ফটোত যিহেতু বেকগ্ৰাউণ্ডটো এবাৰ ধৰি দিয়া নাই, আপোনালোকৰ যদি পিছফালে এনেই এটা কালাৰ নাই বা আপোনালোকৰ বহুতকেইটা কালাৰ আছিলে তেতিয়া সেইটো কাৰণেও আপোনালোকৰ ফটোখন ৰিজেক্ট হ'ব পাৰে। তো আপোনালোকে কি কৰিব, চিম্পুল এটা বেকগ্ৰাউণ্ড দিব। আপোনালোকৰ যদি হোৱাইট বেকগ্ৰাউণ্ড থাকে হোৱাইট বেকগ্ৰাউণ্ডে থাকিবলৈ দিব, বা যদি আপোনালোকৰ য়েল্ল' কালাৰ থাকে মুঠতে এটা কালাৰহে থাকিবলৈ দিব। যদি আপোনালোকৰ বেকগ্ৰাউণ্ডটোৰ পিছফালে যদি আপোনালোকৰ কিবা ধৰি লওক বেলেগ পোষ্টাৰ আছে তেনেকুৱা ধৰণৰ ফটোবিলাকো হয়তো ৰিজেক্ট হ'ব পাৰে। তো আপোনালোকে এবাৰ এপ্লিকেশ্যন ষ্টেটাছটো চাই ল'ব আৰু যদি আপোনালোকৰ সেই মেছেজটো আহিছে আপোনালোকে চিম্পুল বেকগ্ৰাউণ্ড এটা দি আপোনাৰ যোনটো লাইভ ফটো হয় এই লাইভ ফটোটো SSC GD ৱেবছাইটটোত আপলোড কৰি দিব আৰু আপলোড কৰি দিয়াৰ পিছতে আপোনাৰ যোনটো অনলাইন এপ্লাইৰ যোনটো ৰিআপলোড হয় সেইটো ইয়াত ছাকচেছ হৈ যাব। তো বন্ধু বান্ধৱীসকল আজি